Hello everyone, welcome back to my YouTube channel Uttarakhand সমূহ প্ৰিয় দৰ্শকলৈ নতুন আন এটা ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি মই আছোঁ সোণাপুৰত। কণ্ঠটো ইমান স্পষ্ট হোৱা নাই মানে অলপ অসুস্থ হৈ আছোঁ তাৰ কাৰণে ইমানটো মানে যিটো জেচৰ চৰণি হৈ আছে তাৰ কাৰণে ভাল লগা নাই তথাপিতো আজি কেনেকৈ মনত ভাল লাগিল এইটো কাৰণে থাকিব নোৱাৰি কাৰণ আমাৰ অসমৰ অসমীয়া বাপুতি আখোন অসমীয়া বিহু বুলি ক'লেতো নিশ্চয় থাকিব নোৱাৰোঁ মানে নোযোৱাকৈ থাকিব নোৱাৰোঁ এইকাৰণে চ' গাইছ মই আজি এতিয়া সোণাপুৰত আহি পালোঁ বৰ্তমান ইয়াত সোণাপুৰ সৌন্দৰ্য বহাগী উদযাপন কৰা আৰু ইয়াতে আহি পালোঁ পৰিৱেশখিনি আপোনালোকক অলপ দেখাই আছোঁ আমাৰ অসমৰ বাৰে অসমীয়া সংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব তেখেতসকলৰ দিহা পৰামৰ্শই আমাক এয়া চাওক আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰণে এয়া ৰেডি এয়া চাওক बोला ओए मत बोल আমাৰ বিহুৰ বাতৰি কৰা লগতে হৈছে আমাৰ মুখামাহৰ দল sorry
চ' গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল কাৰণ আজি প্ৰথম দিন সেইটো কাৰণে আজি শোভাযাত্ৰা আছিল সেইটো কেনে লাগিল প্লিজ আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ এটা কমেণ্ট কৰি লগতে মষ্ট ইম্পৰ্টেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় আই অসম